কংগ্ৰেচুলেশ্যনছ, আপোনাৰ ছোৱালী হৈছে। হা, ছোৱালী হৈছে? ইমান ধুনীয়া ভাগিনজনী, চাওঁ চাওঁ। চিষ্টাৰ, মোক এই ছোৱালীজনী নালাগে, কেঁচুৱাটো মাৰি পেলাওক। বাট আপুনি এইবোৰ কি কৈছে? আপুনি মাকজনী হৈ নিজৰ সন্তানটিক মাৰি পেলাব খুজিছে কিয়? কাৰণ এই নেকি যে কেঁচুৱাটো ল'ৰা হ'ব লাগিছিল কিন্তু ছোৱালী হৈ গ'ল? বা তই কি কথা কৈছ? মই ঠিকেই কৈছো, মোক ল'ৰা নালাগে, মোক ছোৱালীহে লাগে। কিন্তু মোক ছোৱালী নালাগে। তোৰ হৈছে কি? তই খুলি নকওঁ কিয়? যিটো সময়ত তোৰ মুখত স্মাইল থাকিব লাগিছিল সেইটো সময়ত তোৰ মুখত দুখ কিয়? নহয় অন্তৰীপ, বিকাশ, কৃষ্ণা, শিখা, মোক ছোৱালী নালাগে। কাৰণ এই যদি জীয়াই থাকে এক বহুত কষ্টৰ বাধা সহিব লাগিব। ছোৱালীজনী সৰু থাকোঁতে চবৰে মৰম পাব, কিন্তু তাৰপিছত কি হ'ব? তাৰপিছত যিমানে ডাঙৰ হৈ যাব সিমানে মানুহে বাধা দিব। ছোৱালী হৈ এইটো নকৰিবি, সেইটো নকৰিবি, ছোৱালীয়ে মাৰ্চিয়েল কৰিলে প্ৰব্লেম আছে, ছোৱালীয়ে জিমিং কৰিলে প্ৰব্লেম আছে, ৰাতি অকলে ক'তবা গ'লে প্ৰব্লেম আছে, ৰাতি ফুৰিব গ'লে প্ৰব্লেম আছে, অকলে নিজান ৰাস্তা পাৰ হৈ গ'লে প্ৰব্লেম আছে। ছোৱালীৰ কাৰণে চবফালেই প্ৰব্লেম, পৰাধীন। কিন্তু মানুহৰ মতে ল'ৰা জাতটো বহুত মহান, ল'ৰা স্বতন্ত্ৰ, ল'ৰাই চব কৰিব পাৰে, ল'ৰাৰ কোনো ক্ষেত্ৰত বাধা নাই। বা এইবোৰেই মানুহৰ উচ্চ চিন্তা। ছোৱালী এজনী বিয়া দিয়াৰ পিছতো তাই কেতিয়াও সম্পূৰ্ণ সুখৰ স্বাধীনতা নাপায়। পাকঘৰৰ কাম আৰু ঘৰৰ ভিতৰৰ কাম সদায় নাৰীয়ে কৰিব লাগিব। পুৰুষে কৰিলে নাৰীৰ তল পৰি যাবতো। হয়, বিজ্ঞানে কয় যে ৰাতিপুৱা দেৰিলৈকে শুই থকাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। কিন্তু শাহুৱেকৰ মতে দেৰিলৈকে শুই থাকিলে বোৱাৰীয়েককহে ইনফেক্ট কৰে, পুতেকক কেতিয়াও নকৰে। এয়াই উচ্চ চিন্তা। বোৱাৰীৰ প্ৰতি শাহুৱেকৰ মৰম ভাল পোৱা। 7-8 মাহ হোৱা প্ৰেগনেণ্ট মানুহজনীয়েই পাকঘৰ আৰু ঘৰৰ কাম কৰিব লাগিব, কাৰণ পুৰুষে সহায় কৰিলে তল পৰি যাবতো। আনকি নাৰী থকা ঘৰতো ৱৰ্ল্ডৰ 90% বোৱাৰীয়ে সম্পূৰ্ণ কাম কৰিব লাগে। আনকি গিৰিয়েক ঘৈণীয়েকক কিছু কামত সহায় কৰি দিলেও শাহুৱে বেয়া পায়। চাকৰিয়াল বোৱাৰীয়ে যদি কেতিয়াবা ডিউটিৰ পৰা অহা দেৰি হৈ যায় তেতিয়াও শাহুৱেকৰ প্ৰব্লেম। দেৰি হোৱা কাৰণটো শুনিব বা বুজিব নিবিচাৰে। কিন্তু যদি পুতেকৰ ক্ষেত্ৰত এনে হয় তেতিয়া ন' প্ৰব্লেম। নাৰীয়ে পুৰুষৰ দৰে সুখ কেতিয়াও নাপায়। ৱৰ্ল্ডৰ 10% বোৱাৰীকহে শহুৰ শাহুৰে নিজৰ ছোৱালীৰ দৰে মৰম কৰে, কিন্তু দুৰ্ভাগ্য সেই 90% বোৱাৰী। চৰকাৰে বিবাহিত হিন্দু নাৰীয়ে সেন্দুৰ নল'লে ডিভৰ্চে একখন বনাব পাৰে, কিন্তু ছোৱালী এজনীক ধৰ্ষণ কৰিলে দোষী চিনাক্ত হোৱাৰ পিছতো ইমিডিয়েট মৃত্যুদণ্ড দিয়া একখন বনাব নোৱাৰে। অন্তৰীপ, বিকাশ, কৃষ্ণা, শিখা, আৰু কিমান দিন? আৰু এনেকৈ কিমান দিন নাৰীয়ে আনৰ হিংসা অত্যাচাৰ সহ্য কৰি থাকিব? বা তোৰ চিন্তা মই বুজি পাইছো, কিন্তু মানুহৰ স্পিৰিটটো চেঞ্জ কৰিব নোৱাৰি। তথাপিও তই চিন্তা নকৰ। কাইলৈ ওমেন ছ'চাইটিয়ে যোৰহাটত এখন নাৰী সভা পাতিছে আৰু মোক তালৈ ইনভাইট কৰিছে। মই তাত তোৰ চব কথাই উত্থাপন কৰিম। Wow, you are great. You are the best mother of daughter of the world. No matter of daughter can be like you. Salute to you. নমস্কাৰ। আজিৰ নাৰীয়ে এভাৰেষ্ট শৃংগ জয় কৰিছে, বিভিন্ন উচ্চ পদত নিয়োজিত হৈছে, ৰাজনীতি, অৰ্থনীতি সকলোতে যোগদান দিছে। যুদ্ধৰ বহুত বীৰাংগনাও আছে, কিন্তু আজিও পৃথিৱীৰ 90% নাৰীয়ে আনৰ হিংসা, আনৰ অত্যাচাৰৰ বলি হৈ আহিছে,
সহ্য কৰি আহিছে, নীৰৱে আছে। নাৰীক নৰ নাৰী দুয়োৱে হিংসা কৰে। ছোৱালীজনী সৰু থাকোঁতে চবৰে মৰম পাব, কিন্তু তাৰপিছত কি হ'ব? তাৰপিছত যিমানেই ডাঙৰ হৈ যাব সিমানেই মানুহে বাধা দিব। ছোৱালী মানুহ হয়, এইটো নকৰিবি সেইটো নকৰিবি। ছোৱালীয়ে মাৰ্চিয়েল আৰ্ট কৰিলে প্ৰব্লেম আছে, জিমিং কৰিলে প্ৰব্লেম আছে, ৰাতি অকলে ক'ৰবাত গ'লে প্ৰব্লেম আছে, ৰাতি ফুৰিব গ'লে প্ৰব্লেম আছে, অকলে নিজান ৰাতি পাৰ হ'লে প্ৰব্লেম আছে। ছোৱালীৰ কাৰণে চবফালে প্ৰব্লেম। চবফালে ছোৱালী মানুহ পৰাধীনতাৰ শিকলিৰে বন্ধনযুক্ত। কিন্তু মানুহৰ মতে ল'ৰা জাতটো বহুত মহান, ল'ৰা স্বতন্ত্ৰ, ল'ৰাই চব কৰিব পাৰে, ল'ৰাৰ ক্ষেত্ৰত কোনো বাধা নাই, কোনো দ্বিধা নাই। বাহ, এইবোৰেই মানুহৰ উচ্চ চিন্তা। ছোৱালী এজনী বিয়া দিয়াৰ পিছতো তাই কেতিয়াও সম্পূৰ্ণ সুখৰ স্বাধীনতা নাপায়। পাকঘৰৰ কাম, ঘৰৰ ভিতৰৰ কাম সকলোবোৰ নাৰীয়ে কৰিব লাগিব। পুৰুষে কৰিলে নাৰীৰ তল পৰি যাব। বিজ্ঞানে কয় যে ৰাতিপুৱা দেৰিলৈকে শুই থকাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। কিন্তু কিছুমান শাহুৱেকৰ মতে দেৰিলৈকে শুই থাকিলে বোৱাৰীককে ইনফেক্ট কৰে, পুতেকক কেতিয়াও নকৰে। সেয়াই উচ্চ চিন্তা। বোৱাৰীকৰ প্ৰতি শাহুৱেকৰ এয়াই মৰম, এয়াই ভাল পোৱা। এখন নাৰী নথকা ঘৰত 7-8 মাহৰ প্ৰেগনেণ্ট মানুহজনী পাকঘৰ আৰু ঘৰৰ কাম কৰিব লাগিব, কাৰণ পুৰুষে সহায় কৰিলে তেওঁ তল পৰি যাবতো। আনকি নাৰী নথকা এখন ঘৰত ৱৰ্ল্ডৰ 90% বোৱাৰীয়ে সম্পূৰ্ণ কাম কৰিব লাগে। আনকি গিৰিয়েকে ঘৈণীয়েকক কিছু কামত সহায় কৰি দিলেও কিছুমান শাহুৱে বেয়া পায়। চাকৰিয়াল বোৱাৰীয়ে যদি কেতিয়াবা ডিউটিৰ পৰা অহা দেৰি হৈ যায়, তেতিয়াও শাহুৱেকৰ প্ৰব্লেম। দেৰি হোৱা কাৰণটো শুনিব বা বুজিব নিবিচাৰে, কিন্তু যদি পুতেকৰ ক্ষেত্ৰত এনে হয় তেতিয়া নো প্ৰব্লেম। নাৰীয়ে পুৰুষৰ দৰে সুখ কেতিয়াও নাপায়। ৱৰ্ল্ডৰ 10% বোৱাৰীককহে শাহু শহুৰে নিজৰ ছোৱালীৰ দৰে মৰম কৰে, কিন্তু দুৰ্ভাগ্য সেই 90% বোৱাৰী। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পিনৰ পৰা কৈছোঁ। মই কেইদিনমানৰ আগতে এঘৰলৈ গৈছিলোঁ। 8 মহীয়া প্ৰেগনেণ্ট মানুহ এজনীয়ে পাকঘৰত কাম কৰি আছে, কিন্তু তেওঁক কোনেও সহায় নকৰে। সহায় কৰা মই দেখা নাছিলোঁ। 65 বছৰীয়া শহুৰজনে গেছ চিলিণ্ডাৰ লৈ আহিছে, কিন্তু আচৰিত এইটো যে মানুহজনে 20 কেজি ৱেইটৰ চিলিণ্ডাৰটো দাঙিব পাৰিছে ঠিকেই, কিন্তু নিজে ভাত বাঢ়িলে কিন্তু প্ৰেগনেণ্ট বোৱাৰীজনীক সহায় কৰিব পৰা নাই, তেওঁক সকাহ দিব পৰা নাই। এনেকুৱা আৰু কিমান দিন নাৰীয়ে সহ্য কৰি থাকিব লাগিব? প্লিজ ডোন্ট টিচ ওমেন হোৱাট দে শুড ডু, টিচ ছ'চাইটি হোৱাট দে শুড নট ডু। Don't teach girls what they should do. Teach boys what they should not do.